প্ৰমোদ বড়োৰ নেতৃত্বত UPPL ৰাজনৈতিক দলে বিটিচিত যে আৰু চৰকাৰ গঠন কৰিব নোৱাৰে বুলি স্পষ্টভাৱে আজি UPPL দলে স্বীকাৰ কৰি দিলে। আজি 27 জুন তাৰিখে অনুষ্ঠিত হোৱা UPPL দলৰেই এক ৰাজহুৱা সভাত UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক UPPLৰ জেনেৰেল সেক্ৰেটাৰী ৰাজু নাৰ্জাৰীয়ে স্পষ্টভাৱে আজি স্বীকাৰ কৰিলে যে আগন্তুক 2025 চনত যি বিটিচি নিৰ্বাচন হ'বলৈ গৈ আছে সেপ্টেম্বৰ মাহত দুৰ্গা পূজাৰ আগে আগে সেই নিৰ্বাচনৰ ফলাফল অনুযায়ী তেওঁলোকে আৰু চৰকাৰ গঠন কৰিব নোৱাৰে। প্ৰথম কথা ৰাজু নাৰ্জাৰীয়ে এই বুলি ক'লে যে দিল্লীৰ পৰা আশ্বাসক দিয়া হৈছে যে যদি UPPL দলে এটাও সিট লাভ কৰে বা এজনো MCLA যদি আগন্তুক বিটিচি নিৰ্বাচনত বিজয়ী হয় UPPL দলৰ পৰা তথাপিও তেওঁলোকৰে চৰকাৰ গঠন কৰা হ'ব বিটিচিত। তাৰ মানে ৰাজু নাৰ্জাৰী ডাঙৰীয়ে স্পষ্টভাৱে গম পালে যে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ এবসলিউট মেজৰিটিৰ 20খন 21খন সিট পোৱাটো দূৰৈৰে কথা, তেওঁলোকে হয়তো এখন বা দুখনেই সিট লাভ কৰিব। যাৰ কাৰণে প্ৰমোদ বড়োৰ UPPL দলৰ এইগৰাকী সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৰাজহুৱা মিটিঙত কৈ দিলে যে এজন MCLA জিকিলেও বিটিচিতটো চৰকাৰ UPPL দলৰে হ'ব বুলি। আৰু দ্বিতীয় কথা, আপুনি কেনেকৈ গম পালে যে দিল্লী ওলাই আপোনাক আশ্বাস দিছে যে এজন MCLA জিকিলেও UPPL দলৰে বিটিচিত চৰকাৰ হ'ব? তাৰ মানে আপোনালোকে দিল্লীৰ ওচৰত গৈ ভিক্ষা খুজিব গৈছিল, দিল্লীৰ লাড্ডু খাবলৈ গৈছিল নে দিল্লীৰ ভৰিত ধৰিবলৈ গৈছিল? কাৰ তাতে গৈছিল ভৰিত ধৰিবলৈ? যদি ভৰি চিলেকিবলৈ যোৱাই নাছিল আপোনালোকে, তেতিয়াহ'লে আপোনালোকক কোনে আশ্বাস দিলে যে এজন MCLA জিকিলেও বা UPPL দলৰ পৰা এটা সিট যদি আপোনালোকে আগন্তুক বিটিচি নিৰ্বাচনত বিজয়ী হয় তৎসত্ত্বেও আপোনালোকৰেই চিফ হ'ব বা প্ৰমোদ বড়োৰেই তথাপিও চিফ হ'ব? তাৰ মানে কি ভিখাৰীৰ দৰে আপুনি ভৰি চিলেকিবলৈ গৈছিলে? আৰু অন্যথা আপোনালোকে নিজেই জানে যে আপোনালোকে 5-10খন সিটটো দূৰৈৰে কথা, হয়তো এখন বা দুখনে সিট লাভ কৰিব। নহ'লে কিয় বাৰু আপুনি ক'ব যে এখন সিট লাভ কৰিলেও বা এজন MCLA বিজয়ী হ'লেও আপোনালোকৰে UPPLৰে বিটিচিত চৰকাৰ হ'ব বুলি? UPPLৰ মাত্ৰ একজন MCLA জিকিলেও প্ৰমোদ বড়োৰ নেতৃত্বত BTRত UPPLৰ চৰকাৰ হ'ব বুলি দিল্লী চৰকাৰে অলৰেডি 2025 চনৰ পৰা 2030 চনলৈকে চৰকাৰ আমাৰ হৈ গ'ল।